বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 9ৰ প্ৰথম গোট পৰীক্ষাৰ কুৱেশ্যন পেপাৰসমূহ সুধি আছিলে। গতিকে মই তোমালোকৰ বাবে জেনেৰেল সায়েন্সৰ এখন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। তোমালোকে চাই যোৱা কেনেকুৱা ধৰণৰ কুৱেশ্যনসমূহ আহিছিলে। সময় আছিলে 2 ঘণ্টা আৰু মুঠ নম্বৰ আছিলে 50। 1 নম্বৰত দিছিল জীৱৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা, ইয়াত দিছিলে 2 নম্বৰ। 2 নম্বৰ প্ৰশ্নটোত দিছিল পদাৰ্থক কি ভাগত ভগোৱা হয়, এটা মিশ্ৰ পদাৰ্থৰ নাম লিখা, ইয়াতো দিছিলে 2 নম্বৰ। 3 নম্বৰটো দিছিল পদাৰ্থৰ কণিকাবোৰৰ বৈশিষ্ট্যবিলাক কি, তাত দিছিলে 3 নম্বৰ। 4 নম্বৰৰ প্ৰশ্নটো আছিল কাৰণ দৰ্শাব দিছিলে, কঠিন পদাৰ্থৰ তুলনাত জুলীয়া পদাৰ্থৰ ঘনত্ব কম কিন্তু বৰফ পানীত উপঙে কিয়। 5 নম্বৰত দিছিল তলৰ উষ্ণতাবোৰ চেলচিয়াছত প্ৰকাশ কৰা, এ নম্বৰত দিছিল 300K আৰু 2 নম্বৰত দিছিল 573K। ঠিক আছে, এইখিনি আমাক চেলচিয়াছত প্ৰকাশ কৰিব দিছিলে। তোমালোকক যদি উত্তৰখিনি কৰি দিব লাগে বা তোমালোকে যদি কোনোবাটো প্ৰশ্নৰ উত্তৰ নোৱাৰা, তোমালোকে সেই প্ৰশ্নটো কমেণ্ট বক্সত লিখি দিবা, মই উত্তৰটো কমেণ্ট ছেকশ্যনতে তোমালোকক দি দিম। ঠিক আছে, নেক্সট কুৱেশ্যন চোৱা। 6 নম্বৰ কুৱেশ্যনটো আছিল তলৰ মিশ্ৰণবোৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা। এ নম্বৰত দিছিল দৈৰ পৰা মাখন, বি নম্বৰত দিছিল বাৰ্লিৰ পৰা লোৰ গজাল, চি নম্বৰত দিছিল চাহৰ পৰা চাহপাত পৃথক। 7 নম্বৰত দিছিল কোষ কোনে আৱিষ্কাৰ কৰিছিল। 8 নম্বৰ প্ৰশ্ন কোষকীয় জীৱদেহৰ গঠন আৰু কাৰ্যকৰী একক বোলে। 9 নম্বৰত দিছিল CO2 আৰু পানী কোষৰ ভিতৰলৈ কিদৰে প্ৰৱেশ কৰে। কুৱেশ্যন নম্বৰ 10 কোষাৱৰণখনক কিয় অৰ্ধবেদ্য আৱৰণ বোলা হয়, ইয়াতো দিছিলে 2 নম্বৰ। কুৱেশ্যন নম্বৰ 11 প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজৰ পাৰ্থক্য লিখা, তাতো দিছিলে 2 নম্বৰ। কুৱেশ্যন নম্বৰ 12 এটা প্ৰাণী কোষৰ ছবি আঁকি তলৰবোৰ চিনাক্ত কৰা, ইয়াতো দিছিলে 5 নম্বৰ। ইয়াত চিনাক্ত কৰিব দিছিল কোষাৱৰণ, কোষ কেন্দ্ৰ আৰু কোষ পৰশ। 13 নম্বৰত দিছিল হৰণ বুলিলে কি বুজা, তাত দিছিলে 1 নম্বৰ। 14 নম্বৰত দিছিল দ্ৰুতিৰ একক SI একক হৈছে, ইয়াতে দ্ৰুতিৰ SI একক কি সুধিছে, তাতো দিছিলে 1 নম্বৰ। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছিল ত্বৰণ কাক বোলে, ইয়াৰ SI এককটো কি, তাত দিছিলে 2 নম্বৰ। কুৱেশ্যন নম্বৰ 16 সুষম বৃত্তীয় গতি কাক বোলে, এটা উদাহৰণ দিব দিছিল, তাতো দিছিলে 2 নম্বৰ। কুৱেশ্যন নম্বৰ 17 এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ/ছেকেণ্ড ত্বৰণেৰে 2 মিনিট গতি কৰিলে। এ নম্বৰ দিছিল গাড়ীখনে লাভ কৰা দ্ৰুতি আৰু 2 নম্বৰ দিছিল অতিক্ৰম কৰা দূৰত্ব উলিওৱা, তাত দিছিলে 3 নম্বৰ। কুৱেশ্যন নম্বৰ 18 দ্ৰুতি আৰু বেগৰ মাজৰ পাৰ্থক্য লিখিব দিছিল, তাতো 2 নম্বৰ দিছিলে। কুৱেশ্যন নম্বৰ 19 মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে, তাত দিছিলে 1 নম্বৰ। কুৱেশ্যন নম্বৰ 20 বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ/আৱাৰৰ পৰা 60 কিলোমিটাৰ/আৱাৰলৈ হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰিব দিছিল। কুৱেশ্যন নম্বৰ 21 গাড়ী এখন 18 কিলোমিটাৰ/আৱাৰৰ পৰা 36 কিলোমিটাৰ/আৱাৰলৈ 5 ছেকেণ্ডত সুষমভাৱে ত্বৰিত হৈছে, ইয়াৰ ত্বৰণ আৰু অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা, তাত দিছিলে 4 নম্বৰ। কুৱেশ্যন নম্বৰ 22 শেষৰ কুৱেশ্যনটো আছিল সুষম গতি আৰু বিষম গতি বুলিলে কি বুজা। এইখিনি আছিল আজিৰ এই ভিডিঅ'টিত। তোমালোক আন কোনটো ছাবজেক্টৰ কুৱেশ্যন পেপাৰ লাগে কমেণ্ট ছেকশ্যনত জনাবা, মই চেষ্টা কৰিম তোমালোক কুৱেশ্যন পেপাৰসমূহ দিবলৈ, আৰু যদি উত্তৰখিনি লাগে কমেণ্ট কৰিবা, মই চেষ্টা কৰিম অন্য এটা ভিডিঅ'ৰ যোগেদি উত্তৰখিনি তোমালোকক কৰি দিবলৈ।